সুভাষী বৰ্মন মই এগৰাকী ফিজিঅথেৰাপিষ্ট আজি মই আপোনালোকৰ কাৰণে খুব ইম্পৰ্টেণ্ট টপিক এটা লৈ আহিছোঁ টপিকটো হ'ল কৰোনা ভাইৰাছৰ সময়ত আমি আমাৰ লাংছ ফাংচন কেনেকৈ বঢ়াওঁ লাংছ ফাংচন ইম্প্ৰুভ কৰাৰ কাৰণে আজি মই আপোনালোকক কেইটামান খুব ইম্পৰ্টেণ্ট এক্সাৰচাইজ শিকাম ব্ৰিথিং এক্সাৰচাইজেছ সেইকেইটা যদি আপোনালোকে ৰেগুলাৰলি কৰি যায় আপোনালোকৰ লাংছ ফাংচন খুব সোনকালে ভাল হৈ যাব আৰু বৃদ্ধি হৈ যাব ফাৰ্ষ্ট এক্সাৰচাইজটো হ'ল ডায়াফ্ৰামেটিক ব্ৰিথিং এক্সাৰচাইজটো কৰাৰ কাৰণে হাতখন পেটৰ ওপৰত ৰাখি নাকেৰে দীঘলকৈ উশাহ ল'ব তেন মুখেৰে এৰি দিব আৰু এটা কথা মনত ৰাখিব উশাহ লওঁতে যাতে পেটটো ফুলাব চেষ্টা কৰে চেষ্টখন নহয় পেটটো ফুলাব চেষ্টা কৰিব নাকেৰে উশাহ ল'ব পেটটো ফুলাব তেন মুখেৰে উশাহটো এৰি দিব 10 টাইমছ কৰিব সেকেন্ড এক্সাৰচাইজটোৰ কাৰণে হাতখন লাহেকৈ চেষ্টৰ ওপৰত থ'ব আৰু নাকেৰে দীঘলকৈ উশাহ ল'ব আৰু মুখেৰে এৰিব আৰু এটা কথা মনত ৰাখিব উশাহ লওঁতে চেষ্টখন ফুলাব চেষ্টা কৰিব এক্সাৰচাইজটো 10 টাইমছ কৰিব থাৰ্ড এক্সাৰচাইজটো হ'ল পাৰ্চ লিভ ব্ৰিথিং এক্সাৰচাইজটো কৰোঁতে নাকেৰে দীঘলকৈ উশাহ ল'ব আৰু মুখেৰে এৰিব আৰু এৰোঁতে এটা কথা মনত ৰাখিব যেনেকৈ বেলুন ফুলাব চেষ্টা কৰিছে তেনেকৈ এৰিব এইটো এক্সাৰচাইজো 10 টাইমছ কৰিব ফ'ৰ্থ এক্সাৰচাইজটো হ'ল চেষ্ট এক্সপানশ্যন এক্সাৰচাইজ এক্সাৰচাইজটো কৰাৰ কাৰণে হাত দুখন উশাহ লৈ লৈ খুলি দিব তেন উশাহটো এৰি এৰি বন্ধ কৰি দিব নাকেৰে উশাহ ল'ব আৰু মুখেৰে এৰিব দীঘল দীঘল উশাহ ল'ব এক্সাৰচাইজটো 10 টাইমছ কৰিব এইকেইটা এক্সাৰচাইজ যদি আপোনালোকে ৰেগুলাৰলি কৰি যায় আপোনালোকৰ লাংছৰ ফাংচন খুব সোনকালে ইম্প্ৰুভ হৈ যাব ভিডিঅ'টো চাই যদি ভাল লাগিল থাম্বছ আপ বাটনটো ক্লিক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে ৰেগুলাৰলি পাই থাকে আৰু ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ডছক শ্বেয়াৰ কৰি দিব যাতে তেখেতসকলৰো ভিডিঅ'টোৰ দ্বাৰাই হেল্প হয় থেংক ইউ